প্রমোদ বড়ৰ দ্বাৰা এই বিটিসি নহয় হাজাৰ হাজাৰ চাকৰি হৈছে বুলি কৈ আছে কিন্তু কোন চাকৰি আমি দেখিবলৈ পোৱা নাই ডাঙৰ ছবিত ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক প্ৰমোদ বড় হাটাও 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 প্ৰমোদ বড় হাটাও 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 বিটিসি বাঁচাও 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 আৰু আজি আমাৰ ইয়ং জেনেৰেশ্যন উঠি অহা চাম নৱপ্ৰজন্মই মানে আগ্ৰহেৰে বিপিএমৰ দলৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে যোগদান কৰিলে ইয়াৰ পৰা আমি নিশ্চিত যে ভেৰগাঁও পৰিষদ সমষ্টিত এইবাৰ বিপিএম দলৰ জয় নিশ্চিত কাৰণ প্ৰমোদ বড়ৰ এই 5 বছৰৰ যি দিছিলিয়া প্ৰতিশ্ৰুতি এটা কামো তেওঁ কৰিব পৰা নাই যোৱাবাৰ ইলেকশ্যনৰ আগত তেওঁ ডাঙৰ ডাঙৰ মুখেৰে কৈছিল যে ইলেকশ্যন যোৱাৰ পিছত চৰকাৰ গঠন হোৱাৰ পিছত 15 দিনৰ ভিতৰত পাৰ্টিৰ পত্তা দিব কিন্তু আমি যোৱা দিনত দেখিবলৈ পাইছোঁ কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি মাছবাটলৈকে ইমান মানুহক বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ যি এই অঞ্চলত যুগ যুগান্তৰ ধৰি বাস বসবাস কৰি আছে তেওঁলোকক 15 দিনৰ ভিতৰত পাৰ্টিৰ পত্তা দিয়াৰ কথাটো দূৰৰে কথা তেওঁলোকক উচ্ছেদৰ নোটিছে দিছে আজি আমাৰ এই ভেৰগাঁও সমষ্টিৰ অন্তৰ্গতই দুই নদীৰ মুখত 37 জন মানুহ উচ্ছেদ কৰিছে আজি আংৰা কাটাই কক পৰ্বত চৰাই প্ৰতিটো অঞ্চলত তেওঁ মাত্ৰ বড়ি গোষ্ঠীক মাটি গতা লৈ তেওঁ উচ্ছেদ চলাই আছে উন্নতিৰ নামত একো কৰিব পৰা নাই এটা ৰাস্তা ভালকৈ কৰিব পৰা নাই আজি ডাঙৰ ডাঙৰ ব্ৰিজ যিবিলাক আমাৰ হাগ্ৰাবাদত কৰি গৈছে এই ব্ৰিজবিলাকৰ নিজৰ ওপৰত তেওঁলোকে ঝাণ্ডা পোষ্টাৰ মাৰি নিজৰ নাম উজ্বলাব খুজিছে কিন্তু ৰাইজে বুজি পাইছে প্ৰমোদ বড়ৰ দ্বাৰা এই বিটিসি নহয় হাজাৰ হাজাৰ চাকৰি হৈছে বুলি কৈ আছে কিন্তু কোন চাকৰি আমি দেখিবলৈ পোৱা নাই বাহিৰৰ পৰা আহি আজি ইয়াতে চাকৰি কৰি আছে আমি বিটিসি বিপিএমৰ দিনত দেখা পাইছোঁ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ চাকৰি হাজাৰ হাজাৰ আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ বিটিসি অঞ্চলৰ ল'ৰা ছোৱালীয়ে ইয়াতে চাকৰি পাইছে কিন্তু আজি কোনো কথা নাই আজি আমাৰ এই সমষ্টিতে দেখা পাইছোঁ ধুনীয়া ধুনীয়া মানুহৰ পইচা খৰচ কৰে কিন্তু আজি বিটি পাট্টাৰ নামত তেওঁলোকে জাষ্ট 3 বছৰৰ সেটেলমেণ্ট দিছে এইবিলাক আপোনাৰ কথা ৰাইজে এইবাৰ বুজি পাইছে ৰাইজে কোনো কাৰণত টেক্সৰ ভোট নিদিয়ে বিপিএমৰ হয় নিশ্চিত আৰু কোকৰাঝাৰৰ পৰা শ্ৰীৰামপুৰৰ পৰা আমাৰ মাছবাটলৈকে 30খন আসন লৈ পেলাই এবছলিউট মেজৰিটি লৈ পেলাই হাগ্ৰাবাদ চৰকাৰ বনাবলৈ গৈ আছে